লেটেৰু পাঠক ৰাম ৰায়। এতিয়া আমি এজন নামনি অসমৰ পৰা মাতি অনা তেওঁ এজন ফেকশ্যন প্ৰতিযোগিতাৰ বহুত ডাঙৰ ৰাজ। এখন গামোচাৰে সম্বৰ্ধনা জনাম। কাইকে আছে লিষ্টখন দিয়া। এইটো ল। 1 নম্বৰতে আছে দিনেশ পাঠক, আৰু 2 নম্বৰতে আছে সুকুৰু পাঠক, 3 নম্বৰতে আছে লেতুভাই পাঠক, আৰু আছে 4 নম্বৰতে মহাৰাম পাঠক, 5 নম্বৰতে আছে আলী বাবু পাঠক। 1 নম্বৰতে আছে দিনেশ পাঠক, তুমি আহিব পাৰা। নমস্কাৰ। এই বাবু তুমি এতিয়া গান গাচোন। বাদাম বাদাম No. ধন্যবাদ। কিনতে তোমাৰ তোমাৰ না কারা মানো যা নেক্সট বাৰ ভালকে কি আহিব। 2 নম্বৰতে আছে সুকুৰু পাঠক, তুমি এতিয়া আহিব পাৰা ফেকশ্যন কৰিবলৈ। নমস্কাৰ। নমস্কাৰ। তুমি কিয় ইমান ডাঙৰ চেণ্ডেল পিন্ধি আহিছা? দে তুমি এতিয়া ফেকশ্যন আৰম্ভ কৰিব পাৰা। তুমি যি ইচ্ছা তুমি ক'ব পাৰা। আৰু মই দ্বিতীয় অনুসার তুমি কোৱা। আমার কাছে দাম নাই, দুলিয়া লাভ নাই, তুমি যদি হিয়ার নাই প্রেম করে লাভ নাই। জানা তুমি। 3 নম্বৰত আছে লেতুভাই পাঠক, আপুনি আহিব পাৰা। তুমি হে গোৱা মই আপুনি বুলি ভাবিছিলোঁ, আপুনি ডাঙৰ বুলি ভাবিছিলোঁ। মই কৈ সৰু, আপুনি গোৱা। তাত মই গান গাবলৈ ওলাইছোঁ। মোকে জবিন গাৰ্গৰ গীত। দে গোৱা তুমি গোৱা। কোনোৱা তুমি মোৰ তেজে ধোৱা গাল, মোৰ চোতাল হানি, মোৰ কথা হানি, কিবা উদং লাগে বুকু তাতে ভতি। আঁতৰি থাকিল তুমি, নিদিবা দলিয়াই মনৰ পৰা, দূৰণিত থাকিল তুমি, পৃথক নকৰিবা জীৱনৰ পৰা। মোৰ বাবে তুমি চিৰ নতুন এটি, মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা। ধন্যবাদ। বাবু তুমি এনেকে গান গাই আগলৈ ছিংগাৰ হৈ যাব পাৰা। তুমি এনেকে গান গাই থাকিবা মোৰ ফেকশ্যন প্ৰতিযোগিতাত, তুমি বহুতো জীৱনলৈ আগুৱাই। এতিয়া 4 নম্বৰত আছে মহাৰাম পাঠক, তুমি আহিব পাৰা। নমস্কাৰ। তুমি কি কৰিবা? গোৱাচোন গোৱা। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। তুমি তাই গান গাই আছা নেকি? ফুলনি মানে বাগিচা ফুলনি গান ফুলনি গান নেকি? ফুলনি গান হ'লে বুলি কি ফুলনি মানে বাগিচা গান গাই থাকিবি নেকি? এইটো মোবাইলতে আহি আছে। হয় নেকি? দে নমস্কাৰ, মই নিশ্চিত তুমি যোৱা আরেকজন আছে, তুমি বহুত জানা না, যা 5 নম্বৰত আছে আলী বাবু পাঠক, তুমি আহিব পাৰা। নমস্তে। মই তিনপি খাস কৰা জন্তু নামে কম। ক কুকুৰ, শিয়াল, মেকুৰী। জানালে কুকুৰ, মেকুৰী, শিয়াল, বাপৰে বাপ। তুমি আগলৈ বহুত আগুৱাই যাবা। তুমি বেটা পাতি এনেকৈ শিকি বহুত আগলৈ আগুৱাই যাব। BA MA পাছ কৰি বহুত ডাঙৰ উন্নতি কৰিব পাৰিব। যা তুমি যা। এতিয়া আমাৰ ফেকশ্যন শেষ হ'ল। আমাৰ নামনি অসমৰ পৰা মাতি অনা ছাৰক এতিয়া আমি ঘৰলৈ যাবলৈ অনুৰোধ জনালোঁ। আৰু গোটাখনে আমাৰ ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।